হেল্ল' গাইজ, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 পোষ্ট ওলাইছে। সকলোবোৰ কম কেনেকৈ এপ্লাই কৰিব লাগে, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে এজ কিমান লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এডভাৰটাইজমেণ্ট, ষ্টাফ নাৰ্ছৰ পৰা আৰম্ভ কৰি আপোনালোকে যদি চায় যে লিডিং ফায়াৰমেন, এটেণ্ডেণ্ট, ট্ৰেড হেল্পাৰ আৰু ক্লাৰ্ক কাম টেলিফোন অপাৰেটৰ সকলোৰে পোষ্ট আহিছে। সকলোবোৰ ডিটেইলছত ক'ম কি আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, চেলাৰী কিমান হ'ব। গতিকে চাওঁ আহক আপোনালোকৰ পোষ্টকেইটা ক'ৰ পৰা আহিছে। দেখা পাইছে পোষ্টকেইটা আহিছে আপোনালোকৰ ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফালৰ পৰা। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ইন প্ৰেছক্ৰাইবড ফৰ্মেট ফৰ দ্য ফলোয়িং কণ্টেকচুৱেল পোষ্ট। এইকেইটা আপোনালোকৰ কণ্টেকচুৱেল পোষ্ট হয় এডাল্ট এণ্ড পেডিয়াট্ৰিক ডিপাৰ্টমেণ্টৰ। ফাৰ্ষ্ট পোষ্টটো হৈছে ষ্টাফ নাৰ্ছৰ, টোটেল পোষ্ট আছে 64টা। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 53,880। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফি প্লাছ ডিপ্ল'মা ইন অংক'লজি নাৰ্ছিং। তাৰ লগতে বেচিকৰ পোষ্ট বেচিক BSc নাৰ্ছিং যদি কৰা হয় তেতিয়াও আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে দেখা পাইছে যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা ষ্টেট নাৰ্ছিং কাউন্সিলত আপোনালোক ইলিজিবল হ'ব লাগিব ৰেজিষ্টাৰ কৰাৰ কাৰণে। দেখা পাইছে জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফি এণ্ড বেচিকৰ পোষ্ট বেচিক নাৰ্ছিং শুড বি ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু ষ্টেট নাৰ্ছিং কাউন্সিল। গতিকে এই কোৰ্চটো ৰিকগনাইজ কৰা হ'ব লাগিব ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা ষ্টেট নাৰ্ছিং কাউন্সিলৰ দ্বাৰা। ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে। দেখা পাইছে 1 বছৰৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে ইন 50 বেডেড হস্পিটেলত। তাৰ লগতে আপোনালোকৰ এজ লিমিট দেখা পাইছে 29 ইয়াৰ্ছ। গতিকে 29 বছৰ এজ লিমিট দিয়া আছে। তাৰ লগতে 5 বছৰ ৰিলেক্সেশ্যন আছে যিসকল ইন ছাৰ্ভিচ কেণ্ডিডেট হয় টাটা মেম'ৰিয়েল চেণ্টাৰৰ। ছেকেণ্ড পোষ্টটো দেখা পাইছে এইটো ষ্টাফ নাৰ্ছৰ হয়, এইটো গ্ৰেড 2 হয় লেভেল 2। ইয়াৰ কাৰণে পোষ্ট আছে 42টা। চেলাৰী দেখা পাইছে 57,120। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন আগৰটোৰ সৈতে ছেম হয়। দেখা পাইছে আপোনালোক জেনেৰেল নাৰ্ছিং আৰু মিডৱাইফি প্লাছ ডিপ্ল'মা ইন অংক'লজি নাৰ্ছিঙত হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন মাষ্ট বি ৰিকগনাইজ বাই ইউনিভাৰ্চিটি। গতিকে আপোনালোকৰ কোৰ্চটো ৰিকগনাইজ কৰা হ'ব লাগিব ইউনিভাৰ্চিটিৰ দ্বাৰা। তাৰ লগতে আপোনালোক ইলিজিবল হ'ব লাগিব ৰেজিষ্টাৰ কৰিবৰ কাৰণে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু ষ্টেট নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত। এই পোষ্টটোৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো অলপ বেলেগ। দেখা পাইছে ইয়াত আপোনালোকৰ মিনিমাম 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন 100 বেডেড হস্পিটেল। লগতে আপোনালোকৰ ডিজাইৰেবল এক্সপিৰিয়েঞ্চত বিচাৰিছে যে কাক প্ৰিফাৰেঞ্চ দিয়া হ'ব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেট উইথ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ। যদিহে আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ আছে ইন হস্পিটেল, তাৰ লগতে অংক'লজি এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব, অৰ্থাৎ আপোনালোকৰ চান্সেছটো বেছি থাকিব। ইয়াৰ কাৰণে এজ লিমিট দিয়া আছে 34 ইয়াৰ্ছ। তাৰ লগতে 5 বছৰ ৰিলেক্সেশ্যন থাকিব যিসকল টাটা মেম'ৰিয়েল চেণ্টাৰত কাম কৰা হয়, অৰ্থাৎ ইন ছাৰ্ভিচ কেণ্ডিডেট হয়। নেক্সট পোষ্টটো দেখা পাইছে লিডিং ফায়াৰমেন। ইয়াৰ কাৰণে টোটেল পোষ্ট আছে 3টা। ইয়াৰ কাৰণে চেলাৰী থাকিব 30,600 প্ৰতি মাহত। এডুকেশ্যন কোৱালিফিকেশ্যন দেখা পাইছে যে 12 পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ ট্ৰেইনিং কমপ্লিট কৰা হ'ব লাগিব। দেখা পাইছে ফায়াৰ ট্ৰেইনিং ফ্ৰম এনি ষ্টেট ফায়াৰ ছাৰ্ভিচ একাডেমি। গতিকে আপোনালোকৰ এখন চাৰ্টিফিকেট থাকিব লাগিব ফায়াৰ ট্ৰেইনিং কমপ্লিট কৰা। যদি আপোনালোকে এই PDF টো চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত জইন হৈ ল'ব। তাত এই PDF টো আপোনালোকে পাই যাব, তাৰ পৰা আপোনালোকে ভালদৰে চাব পাৰিব। দেখা পাইছে ইয়াৰ কাৰণে আপোনালোকৰ যোনটো লিডিং ফায়াৰমেন আছে তাৰ কাৰণে আপোনালোকৰ মিনিমাম হাইট লাগিব। জেনেৰেল কেটেগৰীৰ কাৰণে 167 চেণ্টিমিটাৰ। যিসকল কেণ্ডিডেট হিল এৰিয়াৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে আপোনালোকৰ হাইটটো হ'ব 165 চেণ্টিমিটাৰ। কাৰণে চেষ্টটো লাগিব। চেষ্টটো আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে লাগিব। যদিহে আনএক্সপেণ্ডেড কৰে, যদিহে নৰ্মেলকৈ থাকে তেতিয়াহ'লে 80 লাগিব, আৰু যদিহে এক্সপাণ্ড কৰে তেনেহ'লে 85। সেইটো কাৰণে আপোনালোকৰ হিল এৰিয়া আৰু জেনেৰেলৰ কাৰণে ছেইম হয় 80 আৰু 85। আৰু দেখা পাইছে ইয়াৰ কাৰণে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, LMP আৰু 2 হুইলাৰ চলোৱা। কাৰণে এজ লিমিট দিয়া আছে মিনিমাম 25 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছ। তাৰ লগতে 5 বছৰ ৰিলেক্সেশ্যন থাকিব যিসকল ইন ছাৰ্ভিচ কেণ্ডিডেট হয় TMCৰ। 4th নম্বৰ পোষ্টটো হৈছে এটেণ্ডেণ্টৰ পোষ্ট। ইয়াৰ কাৰণে 10টা পোষ্ট আছে। চেলাৰী দেখা পাইছে 21,600 অৰ্থাৎ 21,600 টকাকৈ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। তাৰপৰা ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰৰ ইন ফিলিং, ৰেকৰ্ড কিপিং, ডিছপেচ ৱৰ্ক, অপাৰেটিং ফটোকপি মেচিন, হেল্পিং ইন অফিচ ৱৰ্ক। গতিকে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে 1 বছৰৰ তেনেহ'লে আপোনালোকে এটেণ্ডেণ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এজ লিমিট দিয়া আছে 24 ইয়াৰ্ছ আৰু কৈছোঁৱে যে 5 বছৰ ৰিলেক্সেশ্যন থাকে ইয়াত TMCৰ কেণ্ডিডেটৰ কাৰণে। 5 নম্বৰ পোষ্টটো হৈছে ট্ৰেড হেল্পাৰ। ইয়াৰ কাৰণে 10টা পোষ্ট আছে। ইয়াৰ কাৰণে চেলাৰী থাকিব 21,600 অৰ্থাৎ 21,600 টকা। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। তাৰ লগতে ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে 1 year এক্সপিৰিয়েঞ্চ ইন মেইনটেনেঞ্চ, ক্লিনিং এণ্ড আপকিপ অফ ইকুইপমেণ্ট। যিবোৰ ইকুইপমেণ্ট থাকে হস্পিটেলত, অপাৰেশ্যন থিয়েটাৰ, ICU সকলোবোৰ, তাত আপোনালোকৰ ক্লিনিং কৰা বা মেইনটেনেঞ্চ কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মিনিমাম 1 বছৰৰ। তেতিয়া আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। কাৰণে এজ লিমিট দিয়া আছে 24 ইয়াৰ্ছ আৰু 5 বছৰ ৰিলেক্সেশ্যন থাকিব যিসকল TMCৰ কেণ্ডিডেট হয়। 6 নম্বৰ পোষ্টটো হৈছে ক্লাৰ্ক কাম টেলিফোন অপাৰেটৰ। ইয়াৰ কাৰণে আপোনালোকৰ 4টা পোষ্ট আছে। ইয়াৰ কাৰণে চেলাৰী দেখা পাইছে 23,880 আৰু কোৱালিফিকেশ্যন আপোনালোকৰ এই পোষ্টটোৰ কাৰণে বিচাৰিছে
গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ টেলিফোন অপাৰেটৰ কোৰ্চটো কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে যোনটো ক্লাৰ্ক কাম টেলিফোন অপাৰেটৰ পোষ্ট আছে তাত এপ্লাই কৰিব পাৰিব। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল এক্সপিৰিয়েঞ্চ বিচাৰিছে যে কমিউনিকেশ্যন স্কিলটো আপোনালোকৰ ভাল হ'ব লাগিব, তাৰ লগতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অফ হেণ্ডলিং এক্সচেঞ্জ বৰ্ড প্ৰিফাৰেবলি EXBAX ইন ৰেপুটেড ইনষ্টিটিউট। গতিকে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে ক্লাৰ্ক কাম টেলিফোন অপাৰেটৰ পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ এবিলিটি টু কনভাৰ্চ ইন ইংলিছ, হিন্দী এণ্ড লোকেল লেংগুৱেজ। আপোনালোকে ইংলিছ, হিন্দী আৰু লোকেল লেংগুৱেজ অৰ্থাৎ অসমীয়াত কনভাৰ্চেশ্যন কৰিব পাৰিব লাগিব, অৰ্থাৎ কথা পাতিব পাৰিব লাগিব। তাৰ লগতে ইয়াৰ কাৰণে এজ লিমিট দিয়া আছে 26 ইয়াৰ্ছ। তাৰ লগতে আপোনালোকৰ 5 বছৰ ৰিলেক্সেশ্যন থাকিব ইন ছাৰ্ভিচ কেণ্ডিডেট যিসকল TMCৰ হয়। আপোনালোকৰ ইয়াৰ প্লেচ অফ পষ্টিং হ'ব ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, যোনখন গুৱাহাটীত আছে, তাত আপোনালোকৰ পষ্টিং হ'ব। যিহেতু এইটো কণ্টেক্সুৱেল পোষ্ট হয়, ফাৰ্ষ্ট আপোনালোকৰ 6 মাহৰ কাৰণে এংগেজ কৰা হ'ব, তাৰপিছত আপোনালোকৰ এই যোনটো এমপ্লয়মেণ্ট হয় এইটো আপোনালোকৰ এক্সটেণ্ড কৰি থাকিব। পাইছে যে পাৰফৰ্মেঞ্চ ষ্টিল কণ্টিনিউছ উইথ প্ৰজেক্ট। যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল হয় তেনেহ'লে আপোনালোকক এক্সটেণ্ডেবল হয় এই পোষ্টকেইটা, অৰ্থাৎ যোনটো ডিউৰেশ্যন আছে সেইটো এক্সটেণ্ড হৈ থাকিব। তাৰ লগতে আপোনালোকৰ ইয়াত কেনেকৈ এপ্লাই কৰিব আৰু লাষ্ট ডেটটো দিয়া আছে, অৰ্থাৎ 21 জুনৰ আগত আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব লাগিব। এইটো ৱেবছাইট দিয়া আছে, এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব, সকলোবোৰ ইনফৰমেশ্যন দি পেলাই পাৰ্চনেল ইনফৰমেশ্যন, তাৰ লগতে যি ডকুমেণ্টছ আপলোড দিব লাগে সকলোবোৰ দি পেলাই আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ হওক চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা ধৰণৰ হ'ব এই পোষ্টকেইটাৰ কাৰণে। দেখা পাইছে ফাৰ্ষ্ট আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰ লগতে আপোনালোকৰ স্কিল টেষ্ট আৰু ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব, তাৰপিছত আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু এক্সাম কেতিয়া হ'ব বা ইণ্টাৰভিউটো কেতিয়া হ'ব এতিয়ালৈকে মেনশ্যন কৰা নাই। আপোনালোকে এপ্লাই কৰাৰ পাছত ৱেবছাইটটো চাই থাকিব, তাত আপোনালোকৰ সকলোবোৰ মেনশ্যন কৰিব যে এক্সামটো কেতিয়া কণ্ডাক্ট কৰা হ'ব আৰু ইণ্টাৰভিউ কেতিয়া কণ্ডাক্ট কৰা হ'ব। আৰু দেখা পাইছে পেপাৰ পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হ'ব, 100 মাৰ্কছ থাকিব, MCQ অৰ্থাৎ ছাবজেক্টিভ কুৱেশ্যন থাকিব। তাৰ লগতে চিলেবাছটো দেখা পাইছে, দ্য ৰিটেন এক্সামিনেশ্যন স্কিল টেষ্ট কুৱেশ্যন will be based on the respective area of specialization, expertise, general knowledge, numerical aptitude, current affairs, etc. আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে তাৰ ৰিলেটেডটো কুৱেশ্যন আহিবই, তাৰ লগতে আপোনালোকৰ জেনেৰেল নলেজ, নিউমেৰিকেল এপ্টিটিউড, তাৰ লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো এই পোষ্টটোৰ কাৰণে সোধা হ'ব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰক আৰু পঢ়া ষ্টাৰ্ট কৰক। আৰু মোৰ ভিউ প্ৰডাক্টত ক্লিক কৰি আপোনালোকে বুকবোৰ ল'ব পাৰিব। ইয়াত আপোনালোকৰ যোনবোৰ কাৰেণ্ট এফেয়াৰ্ছ থাকে, আছাম ৰিলেটেড কুৱেশ্যন থাকে, সকলোবোৰ বুকবোৰ পাই যাব মোৰ ভিউ প্ৰডাক্টত ক্লিক কৰিলে। গতিকে এইটো আছিল ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।